নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন হেল্ল এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি বনাম পানীলাওৰ তৰকাৰী বলক এতিয়া সময় নষ্ট নকৰি ৰেচিপিটো আজি আগবাঢ়ো পানীলাও দি মাংস দি যদি নতুন কোনোবাই মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মাংসখিনি এতিয়া ভালকৈ ধুই কুকাৰত দি দিলোঁ এতিয়া মই ইয়াতে দি দিম অলপ পাতি দিলোঁ গেছত এতিয়া মই আদা নহৰুৰ পেষ্ট মই আগতীয়াকৈ নিমখ দি ৰাখিছিলোঁ তো মই অলপ নিমখ দিম ইয়াতে আদা নহৰুৰ পেষ্ট দিয়া হৈ গ'ল মই ইয়াতে দি দিম এতিয়া নিমখ আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব আৰু ইয়াতে দি দিম পিঁয়াজ অলপ সৰহকৈ দি দিছোঁ যাতে তৰকাৰীখিনি ভাল হয় এতিয়া মই দি দিম মিঠাতেল আপোনালোকে মিঠাতেলৰ সলনি ৰিফাইন তেলো দিব পাৰিব কিন্তু মিঠাতেল খোৱাটো স্বাস্থ্যসন্মত সেইটো কাৰণে মই মিঠাতেলকে দিছোঁ এতিয়া মই গোটেইখিনি মছলা ইয়াতে এড কৰি দিম এতিয়া মই টেবুল চামুচেৰে পূৰা ভৰ্তি কৰি পেলাই হালধিৰ গুড়ি দি দিলোঁ এতিয়া মই দি দিলোঁ জিৰা ধনিয়াৰ গুড়ি মোৰ জিৰা আৰু ধনিয়াক লগতে মই মিক্স কৰি ৰাখোঁ আৰু ইয়াতে হ'ল জলকীয়া গুড়ি মই মাংসখিনি ভালদৰে সিজিব দিম ঢাকোন নলগোৱাকৈ এনেই সিজিব দিছোঁ কুকাৰত যিমান সময়লৈকে মোৰ মাংসখিনি সিজি থাকিব সেইটো সময়তে বৰকচোন আমি এতিয়া পানীলাওটো কাটি লওঁ মাংসখিনি মই হৈছে কুকাৰ ঢাকনাখন নলগাওঁ এনেই ঢাকনাখন ওপৰত থৈ দিম এতিয়া আমি পানীলাওটো কাটি দিলোঁ আৰু সেইফালে মাংসখিনি বুনা হৈ আছে কিবা যদি ভুল হয় আপোনালোকে বেয়া নাপাব দেখিছে মোক পানীলাওটো কাটোতে মাংসখিনি পানীখিনি শুকাই গ'ল এতিয়া মই এইফালে কেৰাহীত অলপ পানী গৰমাই লৈছোঁ এইখিনি পানী এতিয়া মই মাংসখিনি দি দিম দি পেলাই মই কুকাৰৰ হুইচেল লগাই দিম দুটা হুইচেল অহাৰ পিছত মই কুকাৰটো নিজে ভাপখিনি যাব দিম আৰু তেতিয়া আমাৰ মাংসখিনি পূৰা ৰেডি হৈ যাব বহুতে জানে পানীলাও দি মাংস দিয়ে কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে কৈছোঁ এতিয়া মই দুটা হুইচেল মাৰি দিলে এতিয়া মোৰ ভাপখিনিও গুচি গ'ল এতিয়া মই কুকাৰ খুলি পেলাই মাংসখিনি কেৰাহী দি দিছোঁ আৰু পানীলাওখিনি দি দিছোঁ আৰু পানী দিয়া নাই যাতে পানীলাওত বহুতখিনি পানী থাকে